हेलो फ्रेंड की खबर আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গাইস মই আহি আছো এতিয়া আমাৰ নবৌহঁতৰ ঘৰলৈ পেহীহঁতৰ ঘৰলৈ তাকে ভাত খাব মাতিছিলে মা মই এনেকৈ আহি আছো মাহঁত আগত গৈ আছে বলক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ পেহীহঁতৰ ঘৰলৈ যাওঁ ভাত খাবলৈ মাতিছে চাইকেল লৈ আহিছো বেছি দূৰত নহয় ওচৰতে হয় হ'লেও চাইকেলখন লৈ আহিছো বলক গৈ থাকোঁ মানে গাইছ আহি আমি আগত সৰুতে পঢ়া LP স্কুলখন পালোহি ইয়াতে আছে এইখনতে মই পঢ়িছিলোঁ এইখনতে পঢ়িছিলোঁ তাৰপাছত এইফালে সোমাই যাব লাগিব ইফালে চাৰিকাষে বাগান ইফালেও বাগান আছে ইফালেও বাগান আছে বাগানৰ মাজে মাজে আহি আছোঁ ইফালে পকা ৰাস্তা দি আহিব পাৰিলোঁ কিন্তু সিফালৰ পৰা অলপ দূৰ হয় কাৰণে শ্বৰ্ট কাটিঙত ইফালে দি আহিছোঁ গাঁৱৰ মাজেৰে বলক তেন্তে গৈ থাকোঁ এয়া আহি মাহঁতক লগ পাই গ'লোহি এয়া মাহঁত আহি আছে ফাইনেলি পেহীহঁতৰ ঘৰ আহি পাই গ'লোহি এয়া চাওক আহি পালোহি বলক ভিতৰলৈ সোমাই যাওঁ ভাত বাঢ়িলেই ঐ নবৌ ইফালে চাওক এয়া আমাৰ নবৌ এইটো দাদা এয়া দেউতা শুই আছে এজনী মা এইজনী আমাৰ কলিজাজনী চাওঁ আইমন এইজনী আমাৰ আইমন এইজনী মোৰ মানুহজনী চাওঁ মানুহজনী এইজনী এয়া ভাত বাঢ়িলেই কি পোলাও নেকি ইফালে ভাত ভজা আছে ইফালে ভাত ইফালে দাইল এয়া কিহৰ ভাজি এয়া আচাৰ নেকি বৰা অ এইফালে বিকেট লৈছে হেনো আকৌ মাছ ক'ত এইয়া এইটো ক'ত আমাৰ লৈছ এয়া মাছ লৈ থৈছে ইয়াতে মাছৰ বেপাৰী আহিলে এয়া মাছ ল'লে বলক তেন্তে ভাত খাই লওঁ আপোনালোকে চাই থাকক এয়া আমি ভাত খাওঁ আৰু ইফালে দেউতা শুই আছে এয়া মা এয়া নবৌ এয়া দাদা এয়া মোৰ মানুহজনী এইজনী মোৰ কলিজাজনী আইমন এইজনী পেহী আমাৰ আইমনে বাম খাই আছে মোক ক'ত দিছে মোক এয়া মোৰ ভাত এইটো আমাৰ দাদা দেই বা হাই কৰি দে হাই অঁ কেনেকুৱা মস্তি আমি খাওঁ আৰু আপোনালোকে চাই থাকক ফাইনেলি ভাত পানী খাই পেলাই মই ওলাই আহি গ'লোঁ মানে দাদা আৰু মই এফালে যাম সেইকাৰণে মানে দাদাই মই যাম যেতিয়া মানে মই চাইকেল লৈ আহিছোঁতো দাদাই মই বাইকত যাম ঘৰলৈকে যাওঁ ঘৰত গৈ পেলাই চাইকেলখন থওঁ তাৰপিছত দাদাই হেনো কিবা বস্তু এটা কিনিব তাকে লগত লগ ধৰিছে তাকে যাম বলক দেখুৱাই থাকিম পটাপট যাওঁ গৈ পেলাই ঘৰত চাইকেলখন থৈ পেলাই দাদাৰ লগত বাইকত আকৌ যাব লাগে দাদা আগত গ'ল মই তাকে গৈ আছোঁ ঘৰ আহি পাই গ'লোহি চাইকেলখন তলা মাৰি পেলাই যাব লাগিব এয়া দাদা বাইক চাইকেলখনৰ তলাটো মাৰি যাওঁ
আমি এতিয়া দাদা আৰু মই ওলাই গৈছোঁ বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দাদা আৰু মই এতিয়া আহি আছোঁ বাইকত বলক তেন্তে ভিডিঅ'টো আগলৈকে চাই থাকক তেলটো ভৰাই লওঁ ন আহি ডিপু পাই গ'লোঁ সেই ডিপুত প্ৰথম তেলটো ভৰাই লওঁ তাৰপিছত গৈ থাকিম তেল চেল ভৰাই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু এতিয়া টেনশ্যন নাই আৰু তেল যিহেতু ভৰাই ল'লোঁ চলো ফাইনেলি আমি আহি পাই গ'লোঁ হেলেম তাকে দোকানত সোমাই আহিছোঁ তাকে বস্তুবিলাক আপোনালোকক দেখুৱাম আৰু চাই থাকক ভিডিঅ'টো আমি মানে ইয়াৰ দোকানত আহিলোঁ তাকে চালোঁ তাৰপিছত তেওঁলোকৰ ঘৰত হেনো গুদাম আছে গুদামত গৈ চাম তাৰপিছত কি পচন্দ হয় নহয় চাই লওঁ আপোনালোকেও চাই থাকক ব'লক ঘৰলৈ যাওঁ গুদামত আমি ঘৰত আহি গ'লোঁ মানে ঘৰতে মানে গুদাম আছে ইয়াত দেখিছে চাগে ব'লকচোন চাওঁ কিনো আছে এইবিলাক কেনেকৈ এইবিলাক নিলে তোমাৰ ৩,৮০০ গপচ আছে বাৰু আৰু এডাল কেনেকৈ এইটো নিলে তোমাৰ এইটো দাম হৈ যাব একেবাৰে দিয়া দাম এইটো ১৮০০ হ'ব এডাল ১৮০০ আৰু ভিতৰ ফালে এনেই গৈ চাব পাৰি নহয় চোৱা চাব ৰাখিছোঁ এয়া আপোনালোকে চাব পাৰে এইফালে বহুত বস্তু আছে ইমান ধুনীয়া ধুনীয়া বস্তু আপোনালোকক লাগিলে ইয়ালৈ আহিব পাৰে মানে আপোনাক যেনেকুৱা লাগে চব তেনেকুৱাই অৰ্ডাৰ দিব পাৰে এইফালে চব সোফা বহুত ধুনীয়া ধুনীয়া বস্তু আছে বক্স পালিং মই বিশেষ ইমান দাম নাজানো কিন্তু আপোনালোকে আহি পেলাই ইয়াৰ পৰা চাই চিতি নিব পাৰে বহুত মানে ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত আপোনালোকে গডৰেজৰ পৰা ধৰি আপোনাৰ সোফা তাৰপিছত আপোনাৰ আনলা ড্ৰেছিং অল এভৰিথিং পাব এফালেও আছে আপোনালোকক যদি কাৰোবাক লাগে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰটো আহি আছে আপোনালোকে চাওক আৰু কণ্টেক্ট কৰি পেলাই আপোনালোকে
বস্তু পাতি কিবা লাগিলে ল'ব পাৰিব, যিহেতু নেকি বিয়া চিয়াৰ কাৰণেতো এইবিলাক বহুত দৰকাৰী বস্তু, আপোনালোকে কণ্টেক্ট কৰি চাব। ফাইনেলি আমাৰ বস্তু পাতি চোৱা হৈ গ'ল, আৰু আপোনালোককো যদি লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীনৰ নম্বৰটো দি থোৱা আছে, আপোনালোকে কণ্টেক্ট কৰি পেলাই বস্তু পাতি ল'বলৈ হ'লে আপোনালোকে কণ্টেক্ট কৰিব। আমি এতিয়া যাবলৈ ওলালোঁ, বস্তু পাতি পচন্দ হ'ল মানে গাড়ীত পঠিয়াই দিম। আৰু কি বুলি কয়, ভিডিঅ'টো বৰ এটা বেছি ডাঙৰ নকৰোঁ, দীঘলীয়া নকৰোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।